দেওবৰীয়া বন্ধটো কটাবৰ বাবে এয়া মই ওলাইছোঁ আকৃতিৰ ওচৰলৈ লৈ লৈছোঁ তাইলৈ এটা অকণমানি উপহাৰ যিহেতু আজি তাইৰ অন্নপ্ৰাশন আৰু আজি যিহেতু দেওবাৰ এয়া দেওবৰীয়া বজাৰ বহি আছে আৰু এয়া মই আহি পালোহি বাইদেউহঁতৰ ৰুম লৈ ল'লোঁ আকৃতিক মোৰ কোচত আৰু এয়া আছিল আকৃতিৰ অন্নপ্ৰাশনৰ ডেক'ৰেশ্যন লাহে লাহে সকলোখিনি সাজু হ'ল এয়া বাইদেউ দাদা আৰু আকৃতিৰ মোমায়েক আটাইকেইজন লগ এয়া কেক কাটিলে সকলোৱে তাইক খুওৱাৰ নিয়মটো কৰিলে আৰু অকণমানিজনীয়ে অকণো আমনি নকৰাকৈ খুব ধুনীয়াকৈ সময়খিনি উদযাপন কৰিলে আৰু এয়া মোমায়েকে তাইক পায়স খুৱাই দিলে যিহেতু মোমায়েকে প্ৰথম অন্ন খোৱাৰ নিয়ম তাৰপিছত এয়া দাদাই খুৱাই দিলে মানে আকৃতিৰ দেউতাক আৰু মাক এয়া তাৰপিছত সকলোৱে এজন এজনকৈ খোৱালে অকণমান ময়ো খুৱাই দিলোঁ পিছে ভিডিঅ'হে ৰাখিবলৈ নহ'ল ভাড়া ৰুমত কৰিলেও অনুষ্ঠানটো খুব সুন্দৰকৈ হৈ গ'ল বাইদেউহঁতৰ বহুকেইজন নিজৰ মানুহ আহিল অনুষ্ঠানটো ভাল লগাৰ লগতে মোৰো আজি দেওবাৰৰ দিনটো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল এয়া মোমায়েকে আকৃতিক ভাত খুৱাই দিলে শেষত আকৃতিৰ সৈতে এয়া মই লৈছোঁ বিদায়